তো বন্ধুসকল বলেৰো এখন দেখাইছোঁ এনে এতিয়ালৈকে লোনটো ক্ল'জ কৰিবলৈ বাকী আছে, ৰেডি হোৱা নাই গাড়ীখন। আৰু এখন কমতি দামী গাড়ী হিচাপত আপোনালোকে লৈ যাব পাৰিব, ইণ্ডিকা ভিষ্টা। এখন আহিব আপোনাৰ কাগজ পত্ৰ অ'কে আছে, এইখন লেতেৰা হৈ আছে। 75,000ত আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। টায়াৰ চাই আপোনালোকে 70-80% পাই যাব, ওচৰত আহি চাই যাবহি। বাকী এইটো ডেছবৰ্ডটো, মিউজিক ছিষ্টেম পাই যাব, AC এইটো ভিতৰটো। আৰু বেক চাইডৰ পৰা আপোনাৰ এইটো লুকছটো LS মডেলটো হয়, ইণ্ডিকা ভিষ্টা। আৰু এখন বলেৰোখন এনেই আপোনালোকক দেখাই দিছোঁ। আৰু এইখন বৰ্তমান আমাৰ বিকিবলগীয়া গাড়ী নহয়। তাৰপিছত আৰু এখন আছে, এইখন আপোনালোকে 2023 চনৰ বুলি ক'লেও বেয়া নহ'ব। 2023 মডেলৰ হয়, টাটা য়োদ্ধা। এইখনৰ আপোনালোকে টায়াৰ কণ্ডিশ্যন চাওক, একদম নতুন নতুন হৈ আছে। আৰু এইবিলাক দেখিছেনে? আৰু বাকী ভিতৰৰখিনি দেখাই দিছোঁ, একদম বঢ়িয়া কণ্ডিশ্যনত থকা গাড়ী। 2023 মডেল বুলি ক'লেও বেয়া নহয়। টায়াৰ গোটেই চাৰিটাই আপোনালোকে তেনেকুৱা পাব। আৰু এইটো ফ্ৰণ্টৰ লুকটো চাই লওক, 2023 বুলিয়ে ক'ব পাৰি, মানে 22 লাষ্টৰ গাড়ী। কাগজ পাতি চব আপডেট পাই যাব। তো এইখন যদি লওঁ বুলি ভাবি আছে কোনোবাই, অতি সোনকালে যোগাযোগ কৰিব। একদম টিপটপ কণ্ডিশ্যন। এইবিলাক চব বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। এইবিলাক চব অৰিজিনেল পেইণ্টত আছে, ইয়াতে ক'তো আজিলৈকে স্কেচ এটাও নাই। তো অতি সোনকালে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। বডিটো চব খুব ধুনীয়া টাইট ফিট বনাই থৈছে এইটো। আৰু বাকী এই ৱেগনাৰখন বিকা নহয় বাৰু, এখন বিকিবলৈ বুলি নহয়। আৰু এইটো বেক চাইডৰ পৰা, আৰু স্পেচ চকাটো মই এইখনত দেখাই দিছোঁ বাৰু। এইখন কমতে আহি যাব, আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰটোত খালি যোগাযোগ কৰিব। 2023 মডেলৰ বুলি ধৰি লওক, এইবিলাক ক'তো আপোনাৰ পচা পচি নাই। ইয়াতে প্লেন চিট এটা খুৱাই ল'ব আপোনালোকে যোনে ল'ব। আৰু বাকী আমাৰ ফালৰ পৰা গাড়ীখন ফ্ৰেছ গাড়ী পাব। এইবিলাক আইৰণবিলাক যদি উঠাই দিব লাগে অলপ উঠাই দিম বাৰু এইবিলাক। আৰু বাকী এইটো ছাইডৰ পৰা একদম নিশ্চিন্তভাৱে ল'ব পাৰে, এখন ৱেগনাৰ। আৰু এইটো আমাৰ লাটু বহি আছে আৰু ধুনীয়াকৈ। কিবা ক'বা নি? মোৰ পৰা গাড়ী কিনিবলৈ কোৱা আকৌ। কিনিব দে আপোনাৰ বিনোদ দাবা গাড়ী, ফ্ৰেছ মাল পাব আপোনাৰ চবেই। সেইখন ইণ্ডিকা, তাৰপিছত এইখন বলেৰোখনৰ এতিয়া যোগাযোগ কৰি লাভ নাই বাৰু। এখন 2022 লাষ্টৰ গাড়ীখন লেতেৰা হৈ আছে। বাকী সেয়াই আৰু, স্ক্ৰীণত নাম্বাৰটো দি দিম, আপোনালোকে যিমান পাৰে যোগাযোগ কৰক খালি। আৰু বাকী য়োদ্ধাখন আহি যাব আপোনালোকৰ, এখন আপোনালোকৰ একেবাৰে কমতে লৈ যাব পাৰিব কেছ টকা দি ল'লে। একেবাৰে কমো নহয়, 2023 চনৰ মানে আপুনি এইটো নাভাবিব যে 5ৰ তলত, 5ৰ ওপৰতে আহিব, কিন্তু বাট কেছত আহি যাব। আৰু বাকী ফাইনেন্স কৰিলে অলপ বেলেগ হ'ব। আৰু কম দামত ইণ্ডিকা ভিষ্টা চলাই থাকিব পাৰে, মাইলেজৰ ফালৰ পৰা 1 নম্বৰ গাড়ী। এইখন 1st অনাৰ 2013 চনৰ বুলি ক'ব লাগিব, 12 লাষ্টৰ হয় একচুৱেলি, 13 বুলি ধৰক। এইখন অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ। খালি এইটোত আপোনাৰ বাম্পাৰত অলপ টাচপেন আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল নহয়। বাকী আপোনাৰ বাম্পাৰত অলপ টাচপেন আছে, বাকী গাড়ীখন কমপ্লিট অৰিজিনেল হয়। ছাৰ্ভিচ হিষ্ট্ৰী চেক কৰি ল'ব পাৰিব, একদম 1st অনাৰ গাড়ী, ফ্ৰেছ গাড়ী। টায়াৰ কণ্ডিশ্যন আপোনালোকে 80% মানকৈ পাই যাব, 80% 70%। বাকী গাড়ীখনৰ মই ভিতৰখিনি অলৰেডি দেখাইছিলোঁ, এইটো আকৌ এবাৰ চাই লওক। এইবিলাক মাইলেজৰ ফালৰ পৰা 1 নম্বৰ গাড়ী। তো অতি সোনকালে স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। আৰু লোকেশ্যনটো গোলাঘাট হয়, ৰিফাইনেন্সটো হৈ যাব য়োদ্ধাখনত। এইখনত ৰিফাইনেন্স নহ'ব, ৱেগনাৰখন বিকা নহ'ব বৰ্তমান। আৰু গাড়ী আহি থাকে, আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। থেংক ইউ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব খালি।